এইখিনি আছিল আমাৰ লেচেৰী খেতি আৰম্ভণি কৰিছোঁ। গাজি উঠিছে, জাকা দিয়া হৈছে পুৰা লাগি আছে। আমাৰ লেচেৰী খেতি আগবিলাক পৰি আছে, উঠাই দিব লাগে কিছুমান। বেমাৰ বোলে ঔষধ নাই, ঔষধ নাপায় বোলে ইয়াৰে। দেখা পাইছে। তাৰপিছত এইপিনে আছিলে এইবিলাক লেচেৰী বেমাৰ লাগিছিল, হালধীয়া বেমাৰ, আমি জণ্ডিছ বুলি কয়, আৰু ঔষধে নাই। এই ভিডিঅ'টোত ভইচ দিছিলোঁ, কিন্তু ভইচটো নাহিলে, বহুত কম আছিল না ভইচটো। যি হওক, এইখিনি আমাৰ লেচেৰী খেতি আছিল, লোকেল লেচেৰী লেচেৰী আছিলে। তাত লাগি কাম খুলাই এইটো পিছফালে দৌৰি আছে চাকৰিৰ কাৰণে। পুলিচত আমিতো চাকৰিৰ কাৰণে মৰি গৈছোঁ। চাকৰি কৰি চব চেছ। আমাৰ জিকা আছে, লেচেৰী আছে, জিকা লাগি আছে। এটা দৌৰি আছে। এইবিলাক ভিডিঅ'ত ৰেকৰ্ডিং কৰিব দিয়া নাছিল। মই ৰেকৰ্ডিংটো এটা আমাৰ ওচৰতে খেতি কৰে। এইফালে আছে এইখন অমলকাৰ জাকা, এইবিলাক জাকা জিকা, সম্পূৰ্ণ জিকা লাগি আছে। এইফালে আছে এইবিলাক জিকা কাটিলে ৰাতিপুৱা জাকা যায়, গোটেইখিনি অমলকাৰ। এইখিনি আমাৰ লেচেৰী শেষ মূৰৰ পৰা প্ৰথম মূৰত দেখুৱাইছোঁ খেতি ধৰাটো। কিন্তু প্ৰব্লেমটো হ'ল মই গোটেই ভিডিঅ'টোতে ডাইভিং দিব লগা, যিটো ডাইৰেক্ট ৰেকৰ্ডিং, এই ৰেকৰ্ডিঙত ভইচটো নাহিলে। আমাৰ লেচেৰী খেতিখিনি দেখুৱাইছোঁ। এইবিলাক হালধীয়া মাজত আছে, এইবিলাক হ'ল লেচেৰীটোৰ বেমাৰ। এই বেমাৰটো ঔষধেই নাই বুলি শুনিছোঁ। ঔষধ দিছিলোঁ কিন্তু ভালেই নহয়। এতিয়া বিক্ৰী কৰিব পাওঁ নে নাপাওঁ সেইটো ওপৰলৈহে জানে। বাকীখিনি ভগৱানৰ ওপৰত দিছোঁ। কষ্ট কৰি উঠাইছিলোঁ, কিন্তু সফল হ'ব পৰা নাই বুলি ক'ব লাগিব।